হেল্ল' এভৰিৱান নমস্কাৰ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল আজিৰ মা মই দুইজনী ওলাইছোঁ বজাৰ কৰিবলৈ বুলি আৰু মোৰ বালিঘাটত অলপ অনলাইনৰ কাম আছে তাৰ পৰা শিমলুগুৰিত মায়ে মই অলপ চলপ বজাৰ কৰিম আৰু নিউ ইয়েৰ বুলি বহুত বেছি কিবা কিবি নিকিনো এনেই আৰু প্ৰয়োজনীয় দুটামান বস্তু কিনিম আৰু আপোনালোককো ভাবিলোঁ দেখুৱাওঁ কি কৰোঁ নকৰোঁ ঠিক আছে তেনে ভিডিঅ'টো চাওঁ আহকচোন এয়া আমি বেটেৰী এখন মাতি দিলোঁ যিহেতু আমাৰ বাছত উঠিবৰ বাবে অকণমান দূৰ হয় তো বেটেৰীতে গ'লোঁ আৰু এইডোখৰ তাৰপাছতে মই এয়া বালিঘাট পাই পিনি অনলাইনত কামকেইটা কৰি ল'লোঁ তাৰ পৰা আহিলোঁ শিমলুগুৰিত ইমান ট্ৰেফিক জাম বহুত টাইম লাগিলে এইফালে আমি মিক্সিটো ভাল কৰি ল'লোঁ অলপ বেয়া হৈ আছিলে মানে এইফালে আহিলোঁ বেগ চাবলৈ বুলি মাজতে মোৰো মুখখন আপোনালোকক দেখুৱাই দিছোঁ আৰু মায়ে পুৰা বেগ চোৱাত ব্যস্ত আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন আছে তো আমি লাষ্টত মানে বহুত চাই এই ৰেড কালাৰটোৱে চিলেক্ট কৰি আপোনালোকক বাৰু মই ভিডিঅ'টোৰ লাষ্টত কি কিনিলোঁ দেখুৱাম মোক কিন্তু দোকানত বেছি ভিডিঅ' কৰা নহ'ল মানে মোৰ ইমান লাজ লাগে তো ভিডিঅ' কৰাই নহ'ল একেবাৰে শেষত বোলো ঘৰলৈ গৈ ভালকৈ দেখাম আৰু এয়া মই চুৱেটাৰ চাই আছিলোঁ তো পিন্ধিব সোমালোঁ যে তাতে মানে অলপ চলপ ভিডিঅ' কৰি আপোনালোককো দেখুৱাম লাষ্টত কিন্তু মই এইটোহে কিনিলোঁ দেই আপোনালোকক দেখুৱামেই আৰু লাষ্টত কেনেকুৱা লাগিছে জনাব মোৰ কালেকশ্যনবিলাক তাৰ পৰা এয়া আহোঁতে শাক পাচলি লৈ আহিলোঁ আপোনালোককো বোলো দেখুৱাই দিওঁ তাৰ পৰা এয়া কিবাকিবি সন্ধিয়া খাবৰ বাবে লৈ আহিলোঁ আমি তাতো কিবাকিবি খালোঁ কিন্তু মোৰ পিছে এতিয়া চাওঁ হওক মই কি কিনিলোঁ নিউ ইয়েৰ বুলি এয়া মই জেকেট এটা কিনিলোঁ কেনেকুৱা লাগিছে বাৰু আপোনালোককতো মই কৈছিলোঁ ভিডিঅ'টোত এইটোকে লৈছোঁ বুলি এইটো চাওকচোন কালাৰটো মোৰ কিন্তু বিৰাট পচন্দ হৈছে আৰু মানে বহুত উঠিব এইটোৱে তো এইটোৱে আৰু এনেকৈ টুপি চুপি আছে তাৰ পৰা এইফালে আমাৰ মায়ে কিনিলে ৰেড কালাৰ মণি বেগ এটা এইটো এনেকৈ ফিটা লগা মানে ধুনীয়াছে ওলমাই ল'ব পাৰিব আৰু তাৰ পৰা সেইফালে মই এইবোৰ দেখাই দিছোঁ দেই এই ফাউণ্ডেশ্যন এটা কিনিছোঁ মানে প্ৰথম কিনিছোঁ ফাউণ্ডেশ্যন মই ইউজ কৰি পোৱা নাই তো এবাৰ বোলে ইউজ কৰি চামচোন অলপ ধুনীয়াই হৈ যাওঁ নেকি তাৰ পৰা এইফালে এনেই চিম্পুল নেল পলিচ মই কিনাই নাই মানে বহুত দিন তো নেল পলিচ এটা লৈ ল'লোঁ তাৰ পৰা এইফালে 10 টকা এটা খুচুৰা নহৈছিলে দেই এয়া টিপ কাণফুলি এযোৰ চাওকচোন এযোৰ কিনিলোঁ এযোৰ এনেই আৰু মায়ে পিন্ধিব পিছে দেই মই নিপিন্ধোঁ তাৰ পৰা এইফালে ল'লোঁ এযোৰ মেখেলা চাদৰ কেনেকুৱা লাগিছে মেখেলা চাদৰযোৰ এযোৰ একদম ধুনীয়া কাৰেঙৰ পৰা লৈছোঁ শিমলুগুৰি কাৰেংখনৰ পৰা লৈছোঁ এইযোৰ মেখেলা চাদৰ কিবাকিবি সকাম চকাম হ'লে মায়ে পিন্ধিব পাৰিব তাৰ পৰা এইফালে মায়ে হোৱাইট কালাৰ এটা চুৱেটাৰ কিনিলে এইটো এটা ল'লে তাৰ পৰা মই এইফালে শ্বৰ্ট কুৰ্তা এটা ল'লোঁ এইটো হোৱাইট কালাৰ বিৰাট ভাল লাগিছে মোৰ কিন্তু নিজৰ দেই আপোনালোকক কেনেকুৱা লাগিছে জনাব সেইটো হোৱাইট কুৰ্তা এটা ল'লোঁ তাৰ পৰা এইফালে মই জিন্স এটাও কিনিলোঁ এইবোৰ জিন্স এটাও ল'লোঁ এইটো পিন্ধি লৈ পিছে দেই ভিডিঅ'টো পাছতহে কৰিছোঁ আৰু কিবাকিবি সৰু সুৰা বস্তু কিনিলোঁ কিন্তু সেইবোৰ নেদেখাওঁ আৰু এইকেইটাকে দেখাই দিছোঁ ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ নেক্সট একদম ধামাকা ভিডিঅ' আহি আছে আপোনালোকেতো এইটো দেখি গম পাইছেই তো মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব একদম সোনকালে আপলোড কৰিম তো আশা কৰোঁ আজিৰ এই একদম সৰু ভ্লগটো মায়ে আৰু মোৰ আপোনালোকে চাই ভাল পালে আৰু মোৰ কালেকশ্যনবোৰ কেনেকুৱা লাগিছে জনাব একদম চিম্পুল কেইটামান বস্তু লৈছোঁ আৰু কিছুমান বাৰু সৰু সুৰাবোৰ আপোনালোকক নিদেখুৱাল আৰু কিন্তু দেখাম ঠিক আছে তেন্তে নেক্সট ভিডিঅ' একদম ধামাকা ভিডিঅ'ত লগ পাম বাই